আজি মোৰ বহুত দুখ লাগিছে ছাৰ আপোনাৰ জন্ম আমেৰিকাত হ'ব লাগিছে আপুনি ইয়াত জন্ম হৈছে ছাৰ কি হ'লে আপুনি যিমান জোৰছে ফিচ ফিচকে ইংলিছ পাৰিছে বেয়া মানুহে ইমান স্পীডত ফিচ ফিচ পাৰিব নোৱাৰিছে ছাৰ I just সুধিছো what is English? What is language of English? English is company coming from East India Company. Language is the main equalism of domestication. There is no heart of communication without permission. Every man know it very well that you can be not allowed, but you should not agree on India Pani. Yes, so the cut to take a lesson. Shooting to inquire as a recording as a Aguna, the Sintagon like and got a magnesium Nakiva Comile. My hit blood of uranium variable is uranium, titanium, Jitumana boom bonamole use Koreana. Much মই ভিডিও এটা আপলোড দিছোঁ গতিকে আপলোডটো এইটো কাৰণে দিছোঁ কমেডি কাৰণে মানুহক হহাব বিচাৰিছোঁ গতিকে যদি হহাব পাৰোঁ কিবা এটা ভাল লাগিব সেইবাবেহে দিছোঁ কাৰো পাৰ্চনেলি নহয় আৰু মই ভিডিওটো নিগেটিভ কাটি বনাইছোঁ গতিকে এই ভিডিওটো চাই কোনো মোকলৈকে বেয়া কমেণ্ট নকৰিব তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু ভিডিওটো প্ৰকৃততে বনাওঁ বুলি বনোৱা নাই যিখিনি পাইছোঁ চেষ্টা কৰিছোঁ আৰু মোৰ ভিডিওটো চাই যদি ভাল পায় সাবস্ক্রাইব কৰি দিব বেয়া কমেন্ট নকৰিব তাৰ বাবে মই অপেক্ষা কৰিম ও হোটেললে গৈছিলো টিঙা বিচাইছিলো ও মালিকে উলিয়াই দিলে গজা পাগলটো ও মালিকে উলিয়াই দিলে গজা ইয়া মায়ে বাচ্চাটা পছাই মম লগা ও হাহিটো তাতো কই মজা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত দুজনী ছোৱালী চাবি তেতিয়াহ'লে তই এই এতিয়া যা মই ভাত পানী চব খাম কিন্তু মনত ৰাখিবি ববি বাকৰ লেখীয়া ধুনীয়া হ'ব লাগিব অ মন খোৱা ঘৈণীয়েক লেখীয়া তাই ঐ এটা কাম কৰিবি তই যদি মোৰ কাৰণে সঁচাকে ছোৱালী চাইছ তেতিয়াহ'লে মোহন খোৱা ঘৈণীয়েকৰ নিচিনা বগাকৈ লাহিকৈ ধুনীয়াকৈ তেনেকুৱা ছোৱালী চাবি দেই অ পিতাই মই কিন্তু দুজনী বিয়া পাতিম এজনী মোহন খোৱা ঘৈণীয়েকৰ নিচিনা আৰু এজনী ববি বাকৰ নিচিনা আই মোৰ সন্তু আৰু নাই নে কাৰোবাৰ ধুনীয়া ধুনীয়া ঘৈণীয়েক কেইজনীমান একেলগে ছজনীমান আনি তোক বিয়া পাতি দিওঁ কলা টুকুৰ একেবাৰে কাঁহতলি ওচৰতে দাঁত ছিঙি দিম চিনি পোৱা নাই দুজনী লাগে অ তই সঁচাই আজিয়েই দুজনী ছোৱালী চাবি তেতিয়াহ'লে তই এই এতিয়া যা মই ভাত পানী চব খাম কিন্তু মনত ৰাখিবি ববি বাকৰ লেখীয়া ধুনীয়া হ'ব লাগিব অ মোহন খোৱা ঘৈণীয়েক লেখীয়া ববি বাকৰ নিচিনা ধুনীয়া জানাই পিতাই টেগলাইনটোৱে হৈছে যে আপুনি বিজেপিক সমৰ্থন নকৰিলে আপুনি হিন্দু বিৰোধী বিজেপিক সমৰ্থন নকৰিলে এণ্টি নেশ্যনেলিষ্ট বিজেপিক সমৰ্থন নকৰিলে আপুনি ডাঙৰ ঘৰ দেখিলে ইডি চিবিআই লগাই দিয়ে গতিকে বিজেপি মই কিবা দেখিবলৈ বেয়া নাই ঐ মোৰ কিবা নাই নেকি চেহেৰা এই নহলুং যেনিবা চিনেমাৰে ধুনীয়া নায়িকা কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম দিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই মই কংগ্ৰেছৰ ভয় নাখাওঁ মই মাৰ গাখীৰ খাই জন্ম দিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই একেটাৰ লগত ঘূৰিব মনা কৰিছে নাই এই ভাল মানুহৰ লগত ঘূৰিব কৈছে চুটুৰ বেয়াকে মোক কি কৰিলে গম পোৱা নাই তুমি এই চুট মানুহে কেলে মোক গাড়ীত তুলি হেৰি কৰি গ'ল কেলা মগজ বেয়া হৈ গৈছে দিলৰ চুট মানুহ মোক ঘৰে নাই দেউতা চা ক'ত থাকো দোকানত আৰু কোন নাই তোৰ কি কম দেউতা চা কেৰাহীয়ে মোৰ মা দেউতা হেঁপা পাতে মোৰ ভণ্টি যাক মই দাদা বুলি ভাবো সেপাতে মোক খন্তি তোৰ ঘৰ আছিল এটা চিন স্বৰূপে মমতাজৰ স্মৃতিত তাজমহল যে শ্বাহজাহানে আকৌ পিছত কিনিগৰাকী কেলে বিয়া পাতিলে
এইটোতে এনকুৱাৰী হ'ব লাগে কিন্তু মানে মই কৈছো নহয় ৰূপজ্যোতি কুৰ্মীৰ উত্তৰ দিয়াৰ কাৰণে মোৰ সামৰ্থ্য নাই ৰূপজ্যোতি কুৰ্মী এবভ দ্য ল ৰূপজ্যোতি কুৰ্মী এবভ দ্য এছেম্বলি ৰূপজ্যোতি কুৰ্মী এবভ দ্য ছ'চাইটি ৰূপজ্যোতি কুৰ্মীয়ে যি কয় তাকে এৰি দিব লাগে যদি প্ৰকৃততে প্ৰেম আছিল এটা চিন স্বৰূপে মমতাজৰ স্মৃতিত তাজমহল যে শ্বাহজাহানে আকৌ পিছত তিনিগৰাকী কেলে বিয়া পাতিলে এইটোতে এনকুৱাৰী হ'ব লাগে কিন্তু মানে মই আছিল এটা চিন স্বৰূপে মমতাজৰ স্মৃতিত তাজমহল যে শ্বাহজাহানে আকৌ পিছত তিনিগৰাকী কেলে বিয়া পাতিলে এইটোতে এনকুৱাৰী হ'ব লাগে কিন্তু মানে মই কৈছো নহয় ৰূপজ্যোতি কুৰ্মীৰ উত্তৰ দিয়াৰ কাৰণে মোৰ সামৰ্থ্য নাই ৰূপজ্যোতি কুৰ্মী এবভ দ্য ল ৰূপজ্যোতি কুৰ্মী এবভ দ্য এছেম্বলি ৰূপজ্যোতি কুৰ্মী এবভ দ্য ছ'চাইটি ৰূপজ্যোতি কুৰ্মীয়ে যি কয় তাকে এৰি দিব লাগে যদি প্ৰকৃততে প্ৰেম আছিল এটা চিন স্বৰূপে মমতাজৰ স্মৃতিত তাজমহল যে শ্বাহজাহানে আকৌ পিছত তিনিগৰাকী কেলে বিয়া পাতিলে এইটোতে এনকুৱাৰী হ'ব লাগে কিন্তু মানে মই এবভ দ্য এছেম্বলি আকাশবাণী আজি পুৱাতে ছোনিয়া গান্ধীয়ে নিজৰ পাৰ্লিমেণ্ট হাউচলৈ আহি থকাৰ ফলত জয় সিং ৰাণাৰ নিজৰ ড্ৰাইভাৰে দৰ্জাখন খুলি দিয়াৰ লগে লগে ছোনিয়া গান্ধীৰ পেটিকোটটো এজাক মৌচুমী বতাহ লৈ যায় বৰ্তমান ছোনিয়া গান্ধীৰ পেটিকোটটো বংগোপসাগৰৰ এটা মহাদ্বীপ লগা আছে বুলি সাংবাদিকক জনায় আজি বিয়লি 2টা টি-শাৰ্ট নৰেন্দ্ৰ মোদী বাসভৱনত ছোনিয়া গান্ধীয়ে পেটিকোটটো প্ৰেৰণ কৰে